এতিয়া অৰ্ডাৰ দিলে ডেলিভাৰীটো দিবনি বাৰু? ৰক্ষা, মই আকৌ সেই বগাইটো ৰৈ আছে বুলিহে ভাবিছিলোঁ। হয়তো গ'ল, ভালেই হ'ল। নহ'লে মানুহটো এখনিকে নহয় দুখনিকে লগালে হয়। বোলে বৌয়ে কাৰোবাৰ লগত মেছেজ খেলি আছে। এইটো আপদিয়াটো কি হ'ল? ল'ৰাৰ স্কুল টাইম। ঘৰত অনলাইন পঢ়ি আছে। সি ঘৰৰ ভিতৰত সোমাবলৈহে পালো। এইকেইটা কিৰিলি চোৱা। সৰস্বতী আহি হৈ পেলাই মোবাইলত আৱিৰ্ভাৱ হ'ল। ল'ৰা ছোৱালী স্কুলে নোযোৱা হ'ল নহয়। সৰস্বতী মোবাইলেদি আহি ঘৰ সোমালে। এই মজা। বোলে ঘৰতে থাকক, চুপ চাপ সোমাই থাকক। এইটো মানে ভাল ভাইৰাছ আহিল দেই। চব বস্তু এটা এটাকে ধুইহে একে ভিতৰত ভৰাব লাগিব। বসুদা তৰা মাই কওক। ৰাতি তোমাৰ ফালে ধুমুহা বতাহ আহিছিল না? আহিছিল, বেছিকে আহিছিল। ভয় খাইছিল নেকি তই? নাই, অকমান ভয়তো লাগিবই। ভয় নাখাবি তই, টেনচন নলবি। মই আছো নহয়, মই যাম দে। কলৈ যাব? তহঁতৰ ঘৰত তোক ৰখা। অলপমান বতাহ আহা গম পালে মই যাম। বুঢ়া, নিজৰ ঘৰ মানুহকেইটাকে ৰখি থাকক। ৰাতিপুৱা এইবিলাক কথা ক'বলৈ ফোন কৰিছে। ফোন থক। ফটো আমি নুগুচা মানে বুঢ়াটো। তৰা, মোবাইলটোহে কাটি দিলা। মই ভণ্টি বুলি ভাবিহে কলো, সি কিবাহে ভাবি ললা নেকি? মাটিত পানী দিছে। কি কৰিছে? খেতিত পানী দিয়া। কিয় খেতি কৰিছে? ইটা বালি খেতি। ইটা বালি খেতি মাটিত কৰিছে? মানুহে ঘৰ ঘৰ কেনেকৈ? খেতিত যদি ভাল হয়, ইটা অলপ বালি অলপ মোকো দিবচোন। হৈ যদি কিমান লাগে। হে গড আল্লাহ আর ভগবান, ঠান্ডাই লাগিছে নে গরমে লাগিছে একো ধৰিবই পৰা নাই। কাৰ ভুলৰ পৰিণতিত আজি কেঁচা কল আৰু কঁঠালৰ জালি বইল কৰি খাব লগা হৈছে। কেতিয়া খুলিব লকডাউন? চাৰকে এটা ফোন মাৰো। হেল্ল' ছাৰ। ছাৰ, আপুনি চুলি দাড়ি কাটিব পাৰিছেনে? দাড়িখিনি মিলাই আছোঁ আৰু চুলিখিনি কাটিব ৰিস্ক লোৱা নাই। মোৰ বহুত টেনশ্যন হৈছে ছাৰ। মোৰ চুলি দীঘল হৈছে, তোৰহে টেনশ্যন হৈছে। ছাৰ, মোৰ ঘৰত এখন কেঁচি আছে। মই আপোনাৰ চুলি দাড়িখিনি কাটি থৈ আহোঁ নেকি? অলপটো এইটো। হেল্ল' হেল্ল' হেল্ল', ফোনটো কাটি দিলে। পুলিচৰ মানুহ চুলি দাড়ি দীঘল হ'লে বিৰপ্পান দেখা হ'ব নহয়। এনেই টেনশ্যন, আকৌ এটা টেনশ্যন দি দিলে। অকণমান ওলাই যাওঁ। পুলিচ নে মানুহ? মানুহ নে পুলিচ? এডালা কি হ'ল আকৌ? মই তোকে বিচাৰি ফুৰিছিলোঁ। কচোন। তই নগাঁৱৰ পৰা কেতিয়া আহিলি? নগাঁৱৰ পৰা কালি আহিলোঁ। এই লকডাউনৰ মাজত কেনেকৈ আহিলি? অসমৰ মুধা পুতা মানুহবিলাকে গভমেণ্টে সেইটো দিছে না। হিৰ'
তই কি ফুটা মই জনা আছে আচ্ছা মোক কেলে বিচাৰিছিলি নিজৰ সেইটো ক মোৰ বিয়াত ডাঙৰ টেনশ্যন এটা হৈছে বুজিছ টেনশ্যন অঁ কি মই ছোৱালীজনী ভাল পাইছিলোঁ নহয় অঁ তাই আহেই হেৰো লৈ আহ মানে লকডাউনৰ মাজত কেনেকৈ আনো মুখত মাস্ক মাৰ হাতত চেনিটাইজাৰ লগাই গুচি যা খালি 1 মিটাৰ আঁতৰৰ পৰা ধৰিবি 1 মিটাৰ আঁতৰত ধৰিবি মানে ছোৱালী নধৰিতো প্ৰব্লেম নাই নাই তেতিয়াহ'লে লৈ আহ খালি এটা কথা মনত ৰাখিবি ৰাস্তাত যদি হালধি পেকেট পাওঁ গায়ে মই পূৰা খালি ল'বি হালধি পেকেট আকৌ কিয় তাৰ পৰা ফিলটো পাবি আচ্ছা গুড আইডিয়া অঁ খালি আনি লৈ মই ফোন এটা কৰিবি নিজৰ বুলি নিশ্চয় থেংক ইউ লকডাউনৰ মাজত কাৰ কি ধান্দাটো দেখিছা মুকু দাদা ক'ত যায় হে এই লকডাউনৰ সময়ত পুলিচে পিটন দিব তোক নিদিব আমিতো মেডিকেলৰ মানুহ যাবতো লাগিবই ময়ো যাব লাগিব আপুনি আকৌ মেডিকেলত কেতিয়া সোমালে মই চেলুন বিচাৰি আহিছোঁ কিয় মানে চুলি কাটিবলৈকে কাৰ চুলি আৰু চুলি মানে মোৰ চুলি আকৌ হে আপোনাৰ চুলি আছে কেইডাল ভাল জমনি কৰে দেই কি বেটা ৰখাতলৈ যাব ঐ পাগলা এইটো কি কৰি আছ কিবা প্ৰব্লেম এটা ওলাইছে ক'ত আছে প্ৰব্লেমবোৰ বিচাৰি গছৰ ওপৰত উঠা আচ্ছা ওচৰৰ ক'ত শুভ কামতে গৈছে উভতি আহিছে আকৌ এই এইবিলাক ফটনিৰ কথা বাদ দে হেও কথা এটা সুধিব থাকি গ'ল কাৰণে আকৌ ঘূৰি আহিছোঁ সুধো এই মই যে ছোৱালীজনী পলৈ আনিব যাম তই মোক সহায় কৰিবিতো আৰে কৰিয়ে আছোঁ দেখোন চাবি কিন্তু ৰিক্সটো হ'লে তোৰ ৰিক্স মোৰ ঠিক আছে এটা কাম কৰচোন আকৌ উলি তাতে উলি অঁ বুলি কিয় আৰে দে না শুভ কামত যাম যে উলিটো লৈ লওঁ ঠিক আছে কি পাগলাও সি বিয়া পাতিব ৰিক্সটো আকৌ মোক দি থৈ গ'ল যা কোনটো নাই বৰযাত্ৰী হৈ গ'লে পিছলৈ ঘূৰি চাব নাপায় পাগলাও ঐ বুঢ়া কি কৰি আছে এই চাচোন পুলিচে কাণত ধৰাই থৈছে হয় নেকি মোক কিবা এটা কৰি ইয়াৰ পৰা লৈ যোৱাছো নহ'লে পুলিচে টীকাকৰণ কৰাব মোক বচাব দিলোঁ উল্টা নিজেহে দৌৰ মাৰিলে দেখো টকাই ফালাই হেৰা কি কৰি আছা তুমি আমনি এই কাম এটা কৰি আছো মাও কি কাম এই এতিয়া বাৰু অনলাইনত বস্তু অৰ্ডাৰ দিলে ডেলিভাৰী দিবহিনে বায়নৰ ঘৰত খুব মানুহ এতিয়া ভেকচিনৰ চিন্তাত মৰিছে তই শাৰীৰ চিন্তাত মৰিছ মই চিন্তা কৰিবলৈ ডক্তৰ নে চাইণ্টিষ্ট হা ভেকচিনৰ চিন্তা কৰিম মই এতিয়া ব্যৱহাৰডাল চাচোন এইটো আপোনালোকৰ গাঁৱত কোন পুলিচ কোন মানুহ ধৰিব নোৱাৰিছে খোৱা আপুনি মই অকল ঘূৰি আহিম বুলি কৈছোঁ আবেলি অকণ ঘূৰি আহিম বুলি কৈছোঁ মোৰ লগত যাবনে ঘূৰিবলৈ কওকচোন হেই যা পে আছে সেইফালে তাত কি বহাই থৈ আহিছে দালি দালি মই আকৌ খাই আহিছোঁ গালি কোনে পাৰিলে দালি আপোনালোকক খোৱা ইমান গালি পাইছে সিমান চাগে হাঁহে কণীও নাপাইছে কণী পোৱা হ'লেতো ভালে আছিলে পইচা কেইটামান পালোৱে হ'লে দুই এটা কৰি চাবচোন কণী পায় যদি পাওঁ মতা হাঁহে আপোনাৰ কণী পালে আপুনি অকণ দিয়কচোন কি দালি দালি অকণমান টেষ্ট কৰোঁ হাতখন ধুই আহাগে যোৱা পুলিচে মোৰ পুৰা ইজ্জত শেষ কৰি দিলে ৰে মানুহে দেখিলে বাৰু মোক কি বুলি ভাবিব ৰিপৰ্টাৰ যদি এতিয়া আহি পায় টিভিত বজাই দিয়ক বোলে শেষেই আৰু কৰা ভাল হ'ব ওলাই যাওঁ নেকি যি হওক ওলাইয়ে যাম দালি অকণ টেষ্ট কৰিলে মাতিছে অকল খোৱা ধান্দাটো কৰি নাথাকিবি
কিবা কাম কৰিব পাৰি নেকি সেইটো চাবি সেইটো খোৱা বোৱাৰ ওপৰতে ডিপেণ্ড কৰিব ডিপেণ্ড মানে যদি নিৰামিষ তেতিয়া সৰু সুৰা জাও চাও মাৰি দিছো লগত যদি মাছ বা মাংস কিবা আছে ঘৰ চাফা কৰা জাও মৰা বাচন ধোৱা কাপোৰ ধোৱা চব কৰিছে আজি খোৱাৰ লগত কি আছে মুৰ্গী ঠেং আছে দোকানী স্পেচিয়েল লৈ আহিছো মুৰ্গী ঠেং অকল ঠেং আছে যিকোনো এটা কামহে কৰিব পাৰি গোটেই লেতেৰা কাপোৰ ধুই দে এটা কাম যা ৱাশ্বিং মাৰি দে পুৰা ফচি গ'ল বাবলা বুজিছে হাতনীয়া হয় কওকচোন এই লকডাউনটো হোৱাৰ পৰা আকৌ বহুত কাম ভালো হ'ল ভাল হৈছে যেনে ধৰি লওক আপুনি এতিয়া গ্ল'বেল ৱাৰ্মিং কমিছে আপোনাৰ পলিউশ্যন কমিছে আৰু আপোনালোকৰ পুলিচবিলাকতো বহুত ভাল হৈছে আমাৰ কি ভাল হৈছে দিনে ৰাতিয়ে দৌৰি ফুৰিব লগা হৈছে কি কথা কয় হ'লেও চুৰ ডকাইতৰ পিছতো দৌৰিবলগীয়া হোৱা নাই এক্সিডেণ্ট হোৱা নাই কমি গ'ল হয় মানে লকডাউনত মই এটাই নেতিবাচক দিশ দেখিলো খৰচ বাঢ়িলে খৰচ কেনেকে বাঢ়িল মাহিলী খোৱা খৰচ বাঢ়িল এই যে শ্ৰীমতী ঘৰতে সোমাই আছে মহিলা সমিতি নাই কৰা এই বোলে বেচন অকণমান আনক এই বোলে দেশী ঘিউ অকণ আনক এই বোলে খোৱা চৌদা আনক ইপাকত যদি কেক এটা বনাইছে সিপাকত আকৌ পোলাও অকণ বনাইছে দিনটো তিনিবাৰ বজায় তাৰমানে আপোনাৰ শ্ৰীমতী বনোৱা মেলা লাভ অকণমান আছে ভাল বনাই দেই দেখিছো অথনি মই এইফালে আপোনাৰ চাপৰি কিবা আচাৰ বটল কেইটামান ৰ'দত দি আছে নেকি চাপৰি কাপোৰ মেলিছে হ'বলা নহয় চাপৰি নহয় আমাৰ এওঁ চাপৰে হয় নেকি কিন্তু হ'লেও বৰ মৰম লগা দেই আপোনাৰ শ্ৰীমতী মৰম লাগিছে নহয় মানে মই আমাৰ এওঁ কৈছো বোলো খাটনিয়াই বৰ ভাল মানুহ পালে দেই বৰ মৰম লগা তাকে মানে ভাবিছো এওঁ ইয়ালৈ চিফ্ট কৰা ইয়াৰ পৰা মই তেওঁ জেগালৈ গুচি যাওঁ নেকি সেইটো কিন্তু কৰিব পাৰে দেই পাৰি ন ভাল হ'ব কাৰণ তিনিগৰাকী হ'ব এই কথা দুই এটা আলোচনা কৰিব পাৰিব লগতে আপুনিও আছে ভাল পাব হয়নে পঠিয়াই দিম দিয়ক নহয় হেৰি নহয় মনিবা কথা ক'লে বেয়াই পায় হ'লা হেৰি বোলো শুনিছানে কিবা কৰি আছে নেকি আপুনি কিয় পাটৰ মেখেলা দুখন ধুই থৈছিলো আপুনি ইস্ত্ৰিটো কৰি দিবচোন পিন্ধি ল গাতে ইস্ত্ৰি মাৰি দিম মই তাৰ মেখেলা ইস্ত্ৰি কৰি দিব লাগে কি হ'বনো ইস্ত্ৰি কৰি দিলে বাৰে বাল কৰা কথা কৈ নাথাকিবি এনেই মাথা গৰম হৈ আছে ঘৰৰ ভিতৰত মাইকী মেখেলা পিন্ধিবলৈ ভাল ইস্ত্ৰি কৰিবলৈহে বেয়া কেতিয়া মই মেখেলা পিন্ধা সেয়া গাঁৱৰ কথা বেলেগ চিটিৰ নেবাৰে যদি এইটো কথা গম পাই নহয় মণি ঠেঙৰ আৰু এপাত খহাই দিম কিন্তু হওঁহে এনে একেবাৰে হেৰি যোৱাটো দেখা নাই দুখ কৰি দিব বিচাৰিছে একে লেতেৰা কাপোৰখন বিচাৰি নাপাইছো এতিয়া ক'ত লেতেৰা কাপোৰ বিচাৰিছে ক'ত চাফা কৰিছো লেতেৰা ভিতৰত এইখনহে লেতেৰা দেখিছো চুলিয়ে পোৱা চাফ দি ধুই দিছে পানী দি ধুই এনেকুৱা চাফা কৰিছো মাংস দাম মই উলিয়াই দিছো কি কৰে বাবু এইখন লেতেৰা পাইছো একদম ধুনীয়াকে চাফ দি ধুই চাফা কৰি ভাগৰ এয়া কাপোৰ বোলে এনেকে ধুই আৰু কেনেকে ধুই ইয়াত তই ৰ'দত দি পেলাই কোবাই দিলেই হ'ল পানী নিতিয়াই নহয় নিতিয়াইছে নিতিয়াই এইটো টেঙা গমেই নাপাওঁ এহেঁতৰ এইফালে নিয়মবিলাক বেলেগ আছে আমাৰ আপুনিতো চাফ দি পানী দিয়ে ধুইছে এইফালে আকৌ ৰ'দত দি পেলাই কিয় কোবাইছে বাইজনী দুজনী কলৈ যোৱা এই মণি বছৰলৈ আহিছিলো কুৰ্তা এটা ঠিক কৰাব আছিলে মানুহজনী কামবিলাক বৰ ভাল ময়ো ভাবিছিলো চাদৰ এখন দহি গুঠিবলৈ দিম বুলি মণিব আছেনে আছে যোৱা ঠিক আছে মোৰ আছে দিয়ক আহিছো
এই যে মণিব বুলি ক'লে মানুহগৰাকী মোৰ মিছেছহে কামে বনে ছোৱালী আনি নেকি তাই গৈছিলো উভতি গুচি আহিলো উভতি কিয় গুচি আহিলে কথা এটা মনত পৰিলে সেইকাৰণে আগতো ওচৰ পালো হিংসে মিলে হেৰ শুভ কাম এটা যা কথা এটা মনত বাৰে বাৰে কেলে উভতি গুচি আহ তেনেকা গৈছিলো আধাতে উভতি গুচি আহিলো সেইটোৱে সুধিছো কেলে উভতি গুচি আহিলি ছোৱালীজনী ঘৰলৈ মোৰ ঘৰৰ পৰা ৰাস্তাৰ মাজত মুঠতে 6টামান পুলিচ চেক পইণ্ট গৈছিলো এটা এটা চেক পইণ্ট পাৰ হ'লে সেই চাইনা গেট পাৰ নিচিনা লাগে আৰু সেইকাৰণে প্ৰগ্ৰেমটো সন্ধিয়ালৈ থৈ দিছো সন্ধিয়ালৈ তই সন্ধিয়ালৈ ছোৱালীজনী আনি একে কাম ভাড়া কৰি আজৰি হৈ যাবি তাকে ক'বলৈ আহিছো মই কিন্তু বিয়া পাতিম ঠিকেই ৰিক্সটো হ'লে তোৰ বিয়া পাতিব ৰিক্সটো মোক বাৰে বাৰে কিয় দিব খুজিছে লাষ্টত গৈ ছোৱালীজনী মহে ৰাখিবগৈ লাগিব নেকি জানো ইহঁতৰ ইয়াত এইসোপা কি নিয়ম কৰিছে আমাৰ তাততো কাপোৰ চাপ ধুই দিছে তাৰপাছত ৰ'দত দিছে ইয়াত পানী দি নুধুইছে কোবাই কোবাই ৰ'দত দিবলৈ দিছে এইখন কি নিয়ম কৰিছে আৰু এই যি হৈছে হৈছে চাফা হ'লে হৈছে নহ'লে নহৈছে কি কৰিছ পাগল এই সৰু ল'ৰাটোৱে ছোৱালীজনীয়ে কাপোৰকেইটা লেতেৰা হৈছে তাকে বোলো ৰ'দত দি কোবাই দিছো কি